এখন বহু ভাষাভাষিক সমাজত কোনো এটা ভাষাৰ আধিপত্য আন কোনো এটা জনগোষ্ঠীয়ে স্বীকাৰ কৰি নলব পাৰে। তেনে ক্ষেত্ৰত আমি সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ পৰিৱেশৰ মাজেৰে উমৈহতীয়া ভাষা নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ বৌদ্ধিক সমাজৰ ওপৰত আহি পৰে। ভাষা কেন্দ্ৰিক চভিনিজিমৰ কাৰণে আজি আমাৰ ৰাজ্যখনত সমন্বয়ৰ পৰিৱৰ্তে কেইবাটাও যুগ আমি দেখা পাইছিলোঁ। আমি সকলোৱে বুজি পাব লাগিব যে ভাষা মাত্ৰ মত প্ৰকাশৰ এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ হৃদয়ত থকা যি মত, হৃদয়ত থকা যি আনন্দ, হৃদয়ত থকা যি উৎসাহ, হৃদয়ত থকা পবিত্ৰতা, যাক আমি ভাষাৰ জৰিয়তে প্ৰকাশ কৰিব খোজোঁ, সি সদায় পবিত্ৰ আৰু গংগাৰ দৰে পৰিষ্কাৰ। কিন্তু সেই মনৰ মনোভাৱক প্ৰকাশ কৰাৰ মাধ্যমটো যদি আমি ভবাতকৈও বেছি কঠোৰ হৈ পৰে, হৃদয়ৰ তত্ত্বগধুৰ সেই পবিত্ৰতাখিনিক মাধ্যমে ঢাকি পেলায়। আমি এটা কথা সদায় অনুভৱ কৰিব লাগিব যে হৃদয়ৰ পবিত্ৰতাখিনিক প্ৰকাশ কৰাৰ মাধ্যমে ভাষা। ভাষা শুৱলা হ'ব লাগিব, ভাষা সুমধুৰ হ'ব লাগিব, আৰু ভাষাই জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব লাগিব। আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসৰ এই পবিত্ৰ দিনটোত মই ভাষাক মত প্ৰকাশৰ এক প্ৰক্ৰিয়া আৰু আমাৰ অন্তৰৰ গভীৰতম কোণত নিহিত হৈ থকা পবিত্ৰতাখিনিক নিগৰি উলিয়াব পৰা এক মাধ্যম হিচাপে ব্যৱহাৰ কৰি জাতি জনগোষ্ঠীৰ মাজত একতাৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে আহ্বান জনাম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই মুক্তিৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক বিকাশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। সেইগৰাকী মহান ব্যক্তিক আজি সমগ্ৰ ৰাজ্যখনতে কৃতজ্ঞ জাতিয়ে আকৌ এবাৰ সোঁৱৰণ কৰিছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ জাতীয় জীৱনৰ এডাল সমন্বয়ৰ সাঁকো হৈ পৰক, তাকেই কামনা কৰি আজিৰ এই ঐতিহাসিক দিনটোত মই অসমবাসী ৰাইজৰ হৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা। কোকৰাঝাৰ জিলাৰ দতমা গাঁৱৰ এটা অতি দৰিদ্ৰ পৰিয়ালত উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম হৈছিল। সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি আৰু মেধাৰ পৰিচয় দিয়া ব্ৰহ্মদেৱে কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থসহ স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগৰ পৰিদৰ্শক পদত যোগদান কৰি তেওঁ কিছুদিন চৰকাৰী সেৱা আগবঢ়াইছিল। কিন্তু প্ৰতিটোপাল ৰক্তৰ বিন্দু আৰু আত্মাৰ গভীৰত নিহিত হৈ থকা নিভাঁজ জাতি প্ৰেমৰ বাবে পৰৱৰ্তী সময়ত তেওঁ বড়ো জাতিৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত জড়িত হৈ পৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োসকলৰ আৰ্থ-সামাজিক উত্তৰণৰ এক নতুন সপোন দেখিছিল। তেওঁ বড়ো সমাজক একত্ৰিত কৰি আগুৱাই নিব বিচাৰিছিল। 1986 চনৰ পৰা 90 চনৰ ভিতৰত উপেন্দ্ৰনাথ ব্ৰহ্মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। এপছুৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ অসমৰ বড়ো সমাজৰ আশা আৰু আকাংক্ষা পূৰণৰ দিশত বলিষ্ঠতাৰে পদক্ষেপ গ্ৰহণ কৰিছিল। নিজৰ সকলো ব্যক্তিগত আকাংক্ষা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো সমাজৰ ৰাজনৈতিক আন্দোলনক এক নতুন গতি দিছিল। 9 মাহ ধৰি উত্তৰ পূৰ্বৰ জনজাতি অঞ্চলসমূহ পৰিভ্ৰমণ কৰি
জনসাধাৰণৰ অৱস্থাৰ প্ৰত্যক্ষ বুজ লৈ তেওঁ উপলব্ধি কৰিছিল যে জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ বাবে আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। এপছুৰ সভাপতি হিচাপে তেওঁ বড়োসকলক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে একত্ৰিত কৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বতে বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছিল। বড়োসকলৰ সমস্যাৰ প্ৰতি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা আটাইতকৈ শক্তিশালী কণ্ঠ আছিল উপেন্দ্ৰনাথ ব্ৰহ্ম। 1986 চনত জনজাতীয় সংগ্ৰামৰ ভৱিষ্যত অন্ধকাৰময় বুলি অনুভৱ ৰাজনৈতিক ভূমিকা পালন কৰি অহা এপছুক প্ৰত্যক্ষভাৱে এই সংগ্ৰামত উপেন্দ্ৰনাথ ব্ৰহ্মই জড়িত কৰিছিল। গণতান্ত্ৰিক চেতনাবোধ সম্পন্ন ব্ৰহ্মদেৱে জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিক সমৰ্থন কৰি সেই নীতিৰ প্ৰতি অনুপ্ৰাণিত হ'বলৈ সকলোকে আহ্বান জনাইছিল। তেওঁ বড়োসকলৰ অৰ্থনৈতিক তথা সামাজিক অৱস্থা উন্নীত কৰিবলৈ গণতান্ত্ৰিক প্ৰয়াসেৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছিল। তেওঁ বিশ্বাস কৰিছিল প্ৰত্যেকেই জীৱনত শিক্ষাগত অৰ্হতা লাভ কৰাৰ উপৰি নিজস্ব ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি অহা উচিত। উপেন্দ্ৰনাথ ব্ৰহ্মই বড়োলেণ্ডক সকলো শ্ৰেণীৰ লোকৰ বাসভূমি হ'ব বুলি ব্যক্ত কৰিছিল। সেইবাবে তেওঁ লিভ এণ্ড লেট লিভ নীতিক বিশ্বাস কৰিছিল। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ ভাষা, সংস্কৃতিৰ উন্নতিৰ বাদেও অন্য ভাষাভাষীৰ উন্নতিৰ কথাও দোহাৰিছিল। তেওঁ কৈছিল, উই মাষ্ট কাইণ্ড অফ দ্য ৱৰ্ল্ড। নৈতিকতাৰ প্ৰতি তেওঁ অগাধ গুৰুত্ব আৰোপ কৰিছিল। মাতৃভাষাৰ প্ৰতি তেওঁৰ আছিল গভীৰ প্ৰেম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ অভাৱ অভিযোগসমূহ ৰাইজক অৱগত কৰাৰ বাবে অৰখি নামে সাপ্তাহিক বড়ো কাকত এখনৰ প্ৰকাশ কৰিছিল। তেওঁ নিজে বহু বছৰ ধৰি এই কাকতৰ সম্পাদকৰ দায়িত্বত আছিল। বড়োলেণ্ড আন্দোলনৰ সময়ছোৱাত তেওঁ দ্য বড়োলেণ্ড টাইমছ নামে এখন সাপ্তাহিক ইংৰাজী বাতৰি কাকত প্ৰকাশ কৰি বড়ো জাতিয়ে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছিল। ইয়াৰ উপৰিও বহু প্ৰবন্ধ পাতি আৰু কবিতাৰ মাধ্যমেৰে তেওঁ নিজস্ব চিন্তা চেতনা জনমানসত প্ৰকাশ কৰিছিল। 1956 চনৰ 31 মাৰ্চত জন্মগ্ৰহণ কৰা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 1993 চনৰ 1 মে'ত মাত্ৰ 34 বছৰ 1 মাহে তেখেত জীয়াই আছিল। কিন্তু নাতিদীৰ্ঘ জীৱনকালত তেওঁ বড়ো জনগোষ্ঠীক একত্ৰিত কৰাৰ উপৰিও বড়োসকলৰ জাতীয় চেতনাক এনেকৈ আলোড়িত কৰিছিল যে সেই চেতনাই বড়ো জনগোষ্ঠীক আজি ভাৰতৰ এক অন্যতম শক্তিশালী জাতিত পৰিণত কৰিলে। তেওঁৰ চিন্তা আৰু দৰ্শন আজিও বড়ো জাতিৰ শিৰা উপশিৰাই ফলগুৰ দৰে প্ৰবাহমান হৈ আছে। তেওঁৰ উত্তৰ প্ৰজন্মৰ বাবে দি যোৱা অৱদানে বড়ো জাতিক চিৰ নতুন কৰি জীয়াই ৰাখিব। নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰনাথ ব্ৰহ্মৰ কৰ্ম আৰু দৰ্শনৰ বিষয়ে ৰাজ্যখনৰ প্ৰতিগৰাকী লোক অৱগত হোৱাটো প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবেও অনুকৰণীয়। তেখেতৰ মতে জীৱনক সকলোতে এটা লক্ষ্যৰ প্ৰয়োজন। লক্ষ্যহীন মানুহ বতাহত উৰি ফুৰা বেলুনৰ দৰে। বেলুনটো বতাহে ইফাল সিফাল উৰুৱাই নিয়াৰ দৰে এজন লক্ষ্যহীন ব্যক্তিৰ জীৱনেও দিক বিদিক হেৰুৱাই ঘূৰি ফুৰে। এনেধৰণৰ মানুহ জীৱনত সফল হ'ব নোৱাৰে। তেনে ব্যক্তিৰ জীৱন ব্যৰ্থতাৰে ভৰি থাকে। নিজকে সবলভাৱে প্ৰতিষ্ঠা কৰি সমাজৰ বাবে সেৱা আগবঢ়োৱাৰ এক দৃঢ় লক্ষ্য বডোফাৰ জীৱন দৰ্শন। যেতিয়া এটা দৃঢ় লক্ষ্য আৰু উদ্দেশ্য থাকে তেতিয়াহে মানুহৰ জীৱন সাৰ্থক হ'ব পাৰে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ গোটেই কথাত
উপেন্দ্ৰনাথ ব্ৰহ্মই গেটেৰ কথাত বিশ্বাস কৰিছিল। গেটেৰ মতে জীৱনৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল এটা সুবিশাল লক্ষ্য আৰু তাক লাভ কৰাৰ যোগ্যতা আৰু অধ্যৱসায়ৰ গৰাকী হোৱা। যিজন ব্যক্তিৰ ইচ্ছা শক্তিৰ দৃঢ়তা থাকে তেওঁই পৃথিৱীখনক নিজৰ মতে গঢ় দিয়ে। উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন দৰ্শনত মই ভিক্টৰ হুগোকো দেখা পাওঁ। হুগোৱে কৈছিল মানুহৰ শক্তিৰ অভাৱ নাথাকে, অভাৱ থাকে ইচ্ছাৰহে। যাৰ লক্ষ্য আৰু দৃঢ়তা থাকে তেওঁ সফল হোৱাটো নিশ্চিত। বৰ্তমানৰ পৃথিৱী বিজয়ী হোৱাটো অতি কঠিন, কিন্তু ইয়াৰ অৰ্থ বিফলতা নহয়। যদি দৃষ্টিভংগীৰ স্বচ্ছতা থাকে আৰু প্ৰস্তুতি পৰ্যাপ্ত হয় তেন্তে সফলতা অনিবাৰ্য। আমাৰ লক্ষ্য স্পষ্ট আৰু মনোবল দৃঢ় হ'ব লাগে। আমি আমাৰ কৰিবলৈ অহৰহ চেষ্টা কৰা উচিত। আমি মানসিকভাৱে দুৰ্বল হোৱা উচিত নহয়। পৰ্যাপ্ত প্ৰস্তুতি আৰু অটল লক্ষ্যই আমাৰ জীৱনক সফল কৰি তোলে। বডৰুফাৰ প্ৰস্তুতি আছিল পৰ্যাপ্ত। জীৱনকালত তেওঁৰ লক্ষ্য সফল হোৱা নাছিল, কিন্তু তেওঁৰ প্ৰেৰণাই বড়ো সমাজক তেওঁৰ জীৱনৰ পৰৱৰ্তী কালত এক নতুন দিগন্তলৈ লৈ গ'ল। আজি বড়ো জাতিৰ মাজত দেখা পোৱা শৈক্ষিক আৰু বৌদ্ধিক উৎকৰ্ষই উপেন্দ্ৰনাথ ব্ৰহ্মৰ সফল নেতৃত্বকে পৰিচয় দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগ্ৰহত পৰৱৰ্তী সমাজত বড়ো সমাজত বিৰাজ কৰা শান্তি আৰু একতাৰ বাণীয়ে উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনক বাস্তৱত ৰূপায়িত কৰাৰ বাবে বড়ো জাতিটোক নতুনকৈ প্ৰেৰণা দিব। তেখেতে বিচাৰিছিল যে বড়ো জাতিয়ে আকাশ চুৱক, শিক্ষা দীক্ষাৰে দীক্ষিত হৈ বড়ো সমাজ ভাৰতৰ ভিতৰতে এক শ্ৰেষ্ঠতম সমাজ ৰূপে তেওঁৰ জীৱনৰ পৰম ধৰ্ম। বন্দুকৰ গুলিৰে নহয়, মানুহৰ তেজেৰে নহয়, অহিংসা আৰু বৌদ্ধিক জ্ঞান আৰু প্ৰজ্ঞাৰে জিলিকি ৰখ। এয়া আছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন। আজি ছাত্ৰ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই পুনৰ এবাৰ বড়ো সমাজ আৰু আমাৰ বৃহত্তৰ ৰাজ্যবাসীক অহিংসাৰ মূল মন্ত্ৰেৰে দীক্ষিত হৈ জ্ঞান আৰু প্ৰজ্ঞাক সাৰথি কৰি আমাৰ ৰাজ্যখনক বড়ো, অসমীয়া ভাষী, কাৰ্বি, ডিমাচা, মিচিং, ৰাভা, কোচ, কলিতা ৰাজ্যখনক আৰু আমাৰ জাতিটোক উত্তৰণৰ এক নতুন দিগন্তলৈ লৈ যাওক। আমাৰ আকাশ চোৱাৰ প্ৰেৰণাৰে এই মহানতাৰে দীক্ষিত হৈ প্ৰতিজনে নিজ লক্ষ্যত উপনীত হ'বলৈ নিৰন্তৰ প্ৰয়াস কৰক। আজিৰ ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত তাকেই মই পুনৰ এবাৰ কামনা কৰিছো। ভাৰতৰ আটাইতকৈ ভাৰত এখন ইয়ং নেশ্যন। আজি আমাৰ দেশৰ যুৱ শক্তিয়ে নতুন নতুন লক্ষ্যত উপনীত হ'বলৈ নিৰন্তৰ কাম কৰিছে। ষ্টাৰ্টআপ মুভমেণ্টৰ পৰা আৰম্ভ কৰি শিক্ষা সংস্কৃতিৰে দীক্ষিত হৈ আমাৰ যুৱ প্ৰজন্মই আজি এক নতুন ভাৰতৰ সপোন দেখিছে। আজি আমাৰ ভাৰতখন আত্মনিৰ্ভৰশীলতাৰ পথত দ্ৰুতগতিত আগবাঢ়িছে। কোভিডৰ সময়ত বিশ্বৰ লগত একেলগে প্ৰতিযোগিতা কৰি উদ্ভাৱন কৰা কোভিডৰ প্ৰতিষেধক টিকাই হওক বা আমাৰ নিজস্ব টেকনলজিৰে আমি আৰম্ভ কৰা 5Gয়ে হওক আৰু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকুত তীৰ বিৰাই থকা 6Gৰ সপোনে হওক, এই গোটেইবিলাকে আত্মনিৰ্ভৰশীল ভাৰত আৰু যুৱ সমাজৰ প্ৰতি আমাৰ সমাজৰ থকা অগাধ আত্মবিশ্বাসকে আকৌ এবাৰ প্ৰমাণ কৰিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ মুক্তি
মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই গান্ধী বিময় ময়েই ধনঞ্জয় ময়ে অসমৰ ময়ে ভাৰতৰ ময়েই ডেকা ল'ৰা অগ্নিময় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া যুৱ শক্তিক অগ্নিময় শক্তিৰ অধিকাৰী বুলি আখ্যান দিছিল আমাৰ ভাৰতৰ সমগ্ৰ জাতি সত্তাৰে আদৰ্শ পুৰুষ স্বামী বিবেকানন্দই কৈছিল যুৱ প্ৰজন্ম হৈছে এখন দেশৰ ভেটি তেওঁলোক বৃহৎ সম্পদ কিয়নো তেওঁলোক শক্তি উৎসাহ আৰু উদ্ভাৱনী চিন্তা চৰ্চাৰে পৰিপূৰ্ণ স্বামী বিবেকানন্দই ভাৰতৰ যুৱ প্ৰজন্মক আমাৰ গৌৰৱময় অতীত আৰু সোণোৱালী ভৱিষ্যতৰ গণ্য কৰিছিল তেওঁ যুৱ প্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সংগঠিত হ'বলৈ আহ্বান জনাইছিল আমাৰ স্বামী বিবেকানন্দৰ ভাষাত আমাৰ প্ৰতিগৰাকী যুৱ প্ৰজন্ম আমাৰ অতীতক লৈ গৌৰৱ অনুভৱ কৰিব লাগে আমাৰ অতীত আছিল জ্ঞান আৰু প্ৰজ্ঞাৰে পৰিপূৰ্ণ হাজাৰ বছৰৰ সভ্যতা আৰু সংস্কৃতিয়ে জ্ঞান আৰু প্ৰজ্ঞাক এডাল বৃক্ষৰ দৰে লালন আৰু পালন কৰিছে আৰু জ্ঞান আৰু প্ৰজ্ঞাই ভাৰতৰ সভ্যতা সংস্কৃতিক নিৰ্মাণ কৰা বাবে ডাঙৰ ডাঙৰ সভ্যতাৰ স্খলনৰ পিছতো ভাৰতৰ সভ্যতা সংস্কৃতিয়ে আজিও বিশ্বৰ বুকুত মূৰ দাঙি থিয় হৈ আছে বিশ্বগুৰু হোৱাৰ বাবে দ্ৰুতগতিত আগবঢ়াইছে ব্ৰিটিছে আমাক 200 বছৰ পৰাধীন কৰি ৰাখিছিল ব্ৰিটিছে ভাৰতবৰ্ষক এক ঔপনিবেশিকবাদী কৰিছিল কিন্তু আজি আমি আন্দোলনেৰে নহয় জ্ঞান প্ৰজ্ঞা আৰু আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰৰে আজি আমি ব্ৰিটিছ অৰ্থনৈতিক পিছ পেলাই ভাৰতে এক বিশ্বগুৰু হোৱাৰ পথলৈ কৰিছে আজি আমি বিশ্বৰ চতুৰ্থটো ইকনমিত পৰিণত হৈছো আৰু কেইটামান দিন পিছতেই আমি বিশ্বৰ চতুৰ্থ কালত আমি চীন আৰু আমেৰিকাকো পিছ পেলাই বিশ্বৰ সৰ্ববৃহৎ ইকনমি হোৱাৰ বাবে আমি এক নতুন সপোন দেখিছো মই বিচাৰো অসমৰ যুৱ শক্তিয়ে ছাত্ৰ শক্তিয়ে আমাৰ গৌৰৱময় অতীতক শক্তি হিচাপে গণ্য কৰি এখন ভৱিষ্যতৰ সোণোৱালী অসম নিৰ্মাণৰ বাবে নিজকে আকৌ এবাৰ উৎসৰ্গা কৰক প্ৰয়োজন আছিল আন্দোলনৰ যেতিয়া চৰকাৰ নীৰৱ হৈ থাকে চৰকাৰ নিৰ্বিকাৰ হৈ থাকে আৰু কোনোবা জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক যদি চৰকাৰে পুলিচৰ গুলি আৰু বন্দুকেৰে দমন কৰিব খোজে সেই সময়ত আন্দোলনৰ প্ৰয়োজনীয়তা থাকে কিন্তু চৰকাৰে যেতিয়া নিজেই ছাত্ৰ সমাজৰ কল্যাণৰ বাবে কাম কৰে জাতিৰ কল্যাণৰ বাবে কাম কৰে জাতি জনগোষ্ঠীক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সামাজিক অৰ্থনৈতিক বিকাশৰ পথ মুকলি কৰি দিয়ে সেই সময়ত আন্দোলনৰ কোনো প্ৰাসংগিকতা নাথাকে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি যদি জীয়াই থাকিলহেঁতেন মই বিশ্বাস কৰোঁ পৰৱৰ্তী সময়ত বড়ো সমাজক বৌদ্ধিক সামাজিকভাৱে সংগঠিত কৰি তেওঁ বড়ো জাতিক বিশ্ব বিজয় কৰিবলৈ শিকালেহেঁতেন তেখেতৰ জীৱন অত্যন্ত চমু আছিল কিন্তু তেখেতৰ জীৱন আদৰ্শই আমাক প্ৰেৰণা দিয়ে আমাক নিজ জাতি সত্তাক জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে উত্তৰণৰ আটাইতকৈ উৎকৰ্ষতাৰ বিন্দুলৈ লৈ যোৱাৰ বাবে মই বিশ্বাস কৰোঁ ভাৰতৰ আন ৰাজ্যসমূহত আজি যেনেকৈ জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন সাধনা আৰম্ভ হৈছে সেই জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাক অসমৰ ছাত্ৰ ছাত্ৰীসকলেও নিজৰ জীৱনৰ লগত সমাহিত কৰিব লাগে চৰকাৰৰ পৰা নিযুক্তিৰ পৰিৱৰ্তে কেনেকৈ 10 জন যুৱকক মই নিযুক্তি দিব পাৰোঁ সমাজৰ সমস্যা হোৱাৰ পৰিৱৰ্তে সমাজৰ মই সমাধান কেনেকৈ হ'ব পাৰোঁ ইনষ্টেড অফ প্ৰব্লেম হাউ আই কেন বি এ সলিউশ্যন সেই মন্ত্ৰেৰে আমাৰ ছাত্ৰ সমাজ দীক্ষিত হোৱাৰ প্ৰয়োজনীয়তা আছে আজি যদি কৰ্ণাটক মহাৰাষ্ট্ৰৰ 21 জন যুৱকে ষ্টাৰ্টআপৰ জৰিয়তে
হেজাৰ হেজাৰ যুৱকক নিযুক্তি দিছে, তেতিয়াহ'লে অসমৰ যুৱ সমাজৰো বুকুত নিহিত হৈ থকা সামগ্ৰিক শক্তি আৰু সত্তাই আমাকো সেই যুৱক শক্তিৰ লগত প্ৰতিযোগিতা কৰিবলৈ প্ৰেৰণা যোগাব পাৰে। আমিও আন 10 জনক নিযুক্তি দি অসমৰ বুকুত এক নতুন অৰ্থনৈতিক সংগ্ৰাম আমি আৰম্ভ কৰিব পাৰোঁ। আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত বন্ধ, ধৰ্ণা, পিকেটিঙেৰে তমসাচ্ছন্ন হৈ পৰা অসমৰ আকাশ এতিয়া বহু দিনৰ মূৰত এক পৰিষ্কাৰ আকাশলৈ পৰিণত হৈছে। প্ৰথমবাৰৰ বাবে এক আন্দোলন যোৱা 2টা বছৰ আমি বাস কৰিবলৈ সক্ষম হৈছোঁ আৰু স্পষ্টভাৱে এই 2টা বছৰে আমাক পৰিৱৰ্তনৰ, ইতিবাচক পৰিৱৰ্তনৰ স্পষ্ট ইংগিতো আমাৰ মাজত আহি পৰিছে। আমি দেখা পাইছোঁ যে কেনেকৈ আজি আমাৰ ৰাজ্যখনে নিজৰ ভৰিত নিজে থিয় হৈ হৈছে। মই বিশ্বাস কৰোঁ অসমৰ সামাজিক ছাত্ৰ সংগঠনসমূহে পৰিৱেশ সৃষ্টিত সহায় কৰিব লাগে। চৰকাৰৰ লগত সহযোগিতাৰ মনোভাৱেৰে কেনেকৈ আমি অসমখনক কেনেকৈ আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব লাগে, তাৰ বাবে আমি আমাৰ নিজৰ নিজৰ জ্ঞান ধাৰণাৰে আমি এই পৰিৱৰ্তিত পৰিৱেশত আমাৰ উত্তৰণৰ পথত সহযোগিতা আগবঢ়াব লাগে। জাতিৰ মাজত থকা সমস্যা, জাতিৰ মাজত থকা দ্বন্দ্বক আমি বহু অতীতলৈ ঠেলি দি সম্ভাৱনাৰ এটা নতুন যুগলৈ আমি প্ৰৱেশ কৰিব লাগে। মই বিশ্বাস কৰোঁ আজি সময় হৈছে অসমৰ মূল ভাষা কোৱা যুৱক যুৱতীসকলে অন্তত এটা হ'লেও জনজাতীয় ভাষা নিজৰ জীৱনকালত শিকাৰ এক নতুন সময় আহি পৰিছে। আমাৰ প্ৰতিজন অসমীয়া ভাষী যুৱকে নিজৰ জীৱনকালত অন্তত এটা জনজাতীয় ভাষা, সি মিচিং হ'ব পাৰে, সি বড়ো হ'ব পাৰে, তাক শিকাৰ এটা পৰিৱেশ আমাৰ নিৰ্মাণ কৰাৰ সময় আহি পৰিছে। আজি যদি মিচিং সমাজে অসমীয়াত কথা কয়, বড়ো সমাজে যদি আমাৰ লগত অসমীয়াত কথা কয়, ই আমাৰ দায়িত্ব নহয় জানো যে আমিও বড়ো ল'ৰা ছোৱালীৰ লগত 2টা বড়ো ভাষাত কথা কোৱাৰ বাবে আমি আমাৰ জ্ঞান আৰু প্ৰজ্ঞাক আমি আগুৱাই লৈ যাব লাগে। নোৱাৰে কোনোবাই কেতিয়াবা যেতিয়া হিন্দীত কথা কয়, আমি কওঁ হিন্দী কিয়? হিন্দী ভাৰতৰ ভাষা। হিন্দীয়ে নিযুক্তিৰ পৰিৱেশ সৃষ্টি কৰে। হিন্দীয়ে যেতিয়া আমি দিল্লী মানুহৰ লগত কথোপকথনত সহায় কৰে, অবিশ্বাসৰ বাতাবৰণ নোহোৱা কৰে, নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি কৰে। কৰ্ণাটকত থাকোঁ, কানাডা ভাষা শিকাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। যি ভাষাই মোক উপাৰ্জন দিয়ে, যি ভাষাৰ মাটিত মই মোৰ জীৱনৰ পৰিয়ালৰ পৰিচালনাৰ পথ বিচাৰি প্ৰজ্ঞাক সীমিত নকৰে, সি আমাৰ জ্ঞান আৰু প্ৰজ্ঞাক বহল কৰে। আজি আমাৰ অসমখনত যিবিলাক পৰিৱেশ আমাৰ আগৰ প্ৰজন্মৰ এচাম লোকে সৃষ্টি কৰি থৈ গ'ল যে অসমীয়া ভাষা শ্ৰেষ্ঠতম ভাষা, অসমীয়া ভাষা জানিলে মই বড়ো ভাষা জানিব নালাগে, মিচিং ভাষা জানিব নালাগে, সেই ভুল ধাৰণাৰ পৰিৱৰ্তে আমাৰ মাজত নতুন চিন্তাৰ আৰম্ভ হ'ব লাগে যে প্ৰতিগৰাকীয়ে মাতৃয়ে শিকোৱা প্ৰতিটো ভাষাই মধুৰ, প্ৰতিটো ভাষাই পবিত্ৰ। আৰু নিজৰ জীৱনকালত যিমানেই ভাষা মই বুজি পাওঁ, যিমানেই ভাষা মই শিকোঁ, সি মোৰ জ্ঞান আৰু প্ৰজ্ঞাক গভীৰতালৈ লৈ যায়। মোৰ জ্ঞান মই অসমৰ যুৱ সমাজক পৰৱৰ্তী পৰিস্থিতিত আজিৰ দিনত আমাৰ জাতি সত্তাক শক্তিশালী কৰিবৰ বাবে কোনোবা এটা জনজাতীয় ভাষা শিকাৰ বাবে মই আহ্বান জনাম। হিন্দী, ইংৰাজী আমি শিকিব লাগে, তাৰ উপৰিও যিকোনো জনজাতীয় ভাষা এটা আমি যাতে শিকিব পাৰোঁ, তাৰ বাবে অসমৰ বৌদ্ধিক সমাজক কাম কৰিবলৈ মই আহ্বান জনাম। জাতিৰ মাজৰ মহানতা প্ৰদান কৰিব, আমাৰ জাতিটোক মহত্ব প্ৰদান কৰিব আৰু তাৰ লগে লগে জ্ঞান বিজ্ঞানৰ চৰ্চাৰে আৰু
প্ৰয়োজনীয়তাই আমাৰ সমাজৰ মাজত এক গভীৰ মন্থন সৃষ্টি কৰিব লাগে। মই বিশ্বাস কৰোঁ এটা সময় আছিল যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীক তৃতীয় শ্ৰেণীৰ চাকৰিৰ প্ৰয়োজনীয়তা আছিল। এটা সময় আছিল যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীক চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ প্ৰয়োজনীয়তা আছিল। কিন্তু থিয় হৈ আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি কৰাৰ পৰিৱৰ্তে কেনেকৈ নিজে কিবা এটা কৰি আন 10 জনক নিযুক্তি দিব পাৰোঁ তেনে এক নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বতন্ত্ৰ চিন্তাৰ অধিকাৰী হোৱাৰ সময় আমাৰ নৱপ্ৰজন্মৰ সন্মুখত আহি পৰিছে। মই আজি ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত আমাৰ নৱপ্ৰজন্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ দীক্ষাৰে দীক্ষিত হৈ আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল পৰিয়াল নিৰ্মাণৰ বাবে মই আহ্বান জনাম। আমাক কৃষিৰ প্ৰতি আগুৱাই লৈ যাব। আত্মনিৰ্ভৰশীল পৰিয়ালে কাৰো ওচৰত হাত নপতাকৈ আগবাঢ়ি যোৱা এনে আত্মনিৰ্ভৰশীল পৰিয়ালৰ সমষ্টিয়ে আত্মনিৰ্ভৰশীল অসম সৃষ্টি কৰিব আৰু আত্মনিৰ্ভৰশীল অসমেই আত্মনিৰ্ভৰশীল ভাৰতৰ যাত্ৰাত বৰঙণি আগবঢ়াব পাৰে। আজিৰ এই ছাত্ৰ দিৱসৰ আয়োজনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও আমি অসমৰ ছাত্ৰ সমাজৰ কল্যাণৰ বাবে 7খনকৈ নতুন আঁচনি বা চলি থকা আঁচনিৰ যি উপকাৰিতা বা বেনিফিট ছাত্ৰ সমাজৰ মাজলৈ প্ৰেৰণ কৰিব খুজিছোঁ। অসমৰ শিক্ষামন্ত্ৰী হৈ থকা সময়ত আমি এটা সিদ্ধান্ত অসমত ল'ৰা ছোৱালীৰ টেক্সট বুক ফ্ৰী হ'ব লাগে। ক্লাছ 10লৈকে প্ৰথম অৱস্থাত আমাৰ চৰকাৰে ক্লাছ 7লৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিছিল। শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত আমি সিদ্ধান্ত লৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে আমাক 7মান শ্ৰেণীলৈ টেক্সট বুক দিয়াত সহায় কৰে। 8, 9, 10ৰ টেক্সট বুক আমি নিজে দিব পাৰোঁ নেকি? যোৱা 2 বছৰৰ প্ৰচেষ্টাৰ পিছত এতিয়া 10মান শ্ৰেণীলৈ পাঠ্যপুথি আমাৰ ৰাজ্য চৰকাৰে ছাত্ৰ সমাজক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। উচ্চতৰ মাধ্যমিক আৰু গ্ৰেজুৱেশ্যনত কিতাপ প্ৰকাশ কৰি বিতৰণ কৰাটো সম্ভৱ নহয়। ছাবজেক্টৰ গভীৰতা আৰু বহুকেইটা ছাবজেক্ট বহু ভাষা ভাষীৰ সমাহাৰে ইয়াক এক প্ৰত্যাহ্বানলৈ ৰূপান্তৰ কৰে আৰু সেইবাবে আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ প্ৰতিগৰাকী হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰী 150 টকাকৈ আগবঢ়াম যাতে তেওঁলোকে নিজৰ কিতাপখিনি কিনি লোৱাত অকণমান হ'লেও আমাৰ পুঁজিৰ ব্যয় কৰিব পাৰে, পিতৃ মাতৃৰ আৰ্থিক বোজা কিছু পৰিমাণে হ'লেও কমাব পাৰে। আজি সেই আঁচনিখনৰ অধীনত 41,663 গৰাকী ছাত্ৰ ছাত্ৰীক আমি 1450 টকাকৈ বেংক একাউণ্টত মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছোঁ। আজিৰ এই অনুষ্ঠানৰ পিছতেই ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত সেই টকাকেইটা ৰিফ্লেক্ট কৰিব। মই আশা কৰিম এই পুঁজিখিনিৰে হয় আমি কিতাপ কিনাত সহায় কৰিম আৰু যদি আমাৰ দেউতা মা ইতিমধ্যে আমাৰ দেউতা মাক এই টকাকেইটা আমি উভতাই দিম যে চৰকাৰে মোক দিছে, গতিকে তুমি যিখিনি টকা মোৰ কাৰণে খৰচ কৰিছিলা এই টকাখিনি আজি মই উভতাই দিছোঁ। মোবাইলত খৰচ কৰা সহজ, হোটেলত গৈ টকাকেইটা খৰচ কৰাও সহজ, কিন্তু ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনত আমি যদি নতুন কিবা এটা কৰিব পাৰোঁ যে চৰকাৰৰ টকাকেইটা পিতৃ মাতৃক উভতাই দিছোঁ, কিমান আনন্দ পাব পিতৃ মাতৃয়ে। সেই দিনটোৰ, সেই ক্ষণটোৰ, সেই পলটোৰ কল্পনা আজিৰ মুহূৰ্তত আমি কৰিব পাৰোঁ। অসমৰ কলেজৰ অধ্যক্ষসকলক মই আহ্বান জনাম যে আজি আমি এই অনুষ্ঠানত পুঁজি মুকলি কৰি দিয়াৰ পিছত বহুত ছাত্ৰ ছাত্ৰীয়ে ক'ব যে মই পোৱা পইচাটো নাপালোঁ। কিয় নাপালোঁ?
এই কাৰণে সময়ত আমি ছাত্ৰ ছাত্ৰীৰ নাম পৰিষ্কাৰভাৱে কম্পিউটাৰত তুলিব পৰা নাই। 0 আৰু 0ৰ পাৰ্থক্য আমি নাজানো। কেতিয়াবা বেংকৰ একাউণ্ট 0 বুলি টাইপ মাৰিব লাগে, আমি 0 বুলি টাইপ মাৰি দিওঁ। তাৰ ফলত এই টকা বেংকেদি গৈ নাযায়গৈ। আজি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ডিবিটিৰ আন্দোলনৰ লগত নিজক জড়িত কৰাৰ সময় আহি পৰিছে। ডিবিটিৰ মূল লক্ষ্যই হ'ল নাম পৰিষ্কাৰ কৰি লিখক, বেংক একাউণ্ট পৰিষ্কাৰ কৰি লিখক। আজি যদি অসমত অৰুণোদয় হিতাধিকাৰীয়ে 20 লাখ হিতাধিকাৰীয়ে 10 তাৰিখে সমাজো এনে আঁচনিৰ উপকৃত হ'ব পাৰে। মই আশা কৰিম যেন 3,41,000 বেংক একাউণ্টতে পুঁজি সোমাওক, আৰু যদি এই পুঁজি নোসোমায় মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক আৰু অকণমান নিজকে সজাগ কৰাৰ বাবে মই আহ্বান জনাম, যাতে অহাবাৰ তেওঁলোকৰ পুঁজি সোমাব পাৰে। এতিয়া আমি পুঁজি এৰি দিম, কোনোবা বেংকত গৈ পৰি থাকিব, কাৰোবাৰ নামত টকা নাপাব, সকলোৰো ক্ষতি। মই ভাবো সেই দিশত আমাৰ অধ্যক্ষসকল আৰু অলপ সজাগ হ'ব। ইয়াৰ আৰম্ভ কৰিছিলোঁ যে কলেজৰ হোষ্টেলত যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমি মেচ দিউচত সহায় কৰিম। আমি হিচাপ কৰিছিলোঁ সেই সময়ত যে 12 মাহত আমাক যিমানখিনি পুঁজিৰ প্ৰয়োজন, সেই হোষ্টেলৰ যিমান পুঁজিৰ প্ৰয়োজন তাৰ এটা অংশ যদিও আমি ল'ৰা ছোৱালীক আগবঢ়াই দিব পাৰোঁ তেতিয়াহ'লে পিতৃ মাতৃৰ কিছু হ'লেও উপকৃত হ'ব। আমি অসমৰ হোষ্টেলত থকা 16,763 গৰাকী ছাত্ৰ ছাত্ৰীক আজি আমি 11,99,00,000 অনুষ্ঠানৰ লগে লগে আমি মুকলি কৰি দিব খুজিছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে 7,158 টকাকৈ পাব। শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম অহাবাৰ এই পুঁজি 10,000 টকালৈকে যাতে বৃদ্ধি কৰে, আমাৰ ছাত্ৰসকল যাতে উপকৃত হ'ব পাৰে। অসমত আমি এক নতুন আন্দোলন আৰম্ভ কৰিছিলোঁ যে অৰ্থনৈতিকভাৱে দুৰ্দশাগ্ৰস্ত ছাত্ৰ ছাত্ৰী যাতে পুঁজি দিব নালাগে। আমাৰ কলেজৰ অধ্যক্ষসকলৰ অকণমান মই সমালোচনা নকৰোঁ, কিন্তু অকণমান এটা বেয়া গুণ আছে, ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা তুলি তেওঁলোকে কিবা কাৰণত শান্তি দিয়ে। পূজা বুলি হওক, লাইব্ৰেৰী হওক, উৎসৱ বুলি হওক, কিবা কাৰণত এইটো মই কি মেণ্টেলিটি নাজানো। 2জন কলেজৰ প্ৰিন্সিপালে আজি মোক 5 বছৰৰ পৰা মোক সদায় মেছেজ দিয়ে আছে যে ফিজটো আমাক তুলিব দিব লাগে। আজি 5 বছৰৰ পৰা মোক নিৰন্তৰভাৱে মেছেজ দিয়ে আছে। মই সদায় মেছেজত বুজাওঁ যে এইটো ভাল নহয়, তেওঁ মোক ওলোটাই আজি 5 বছৰ ধৰি লাগে। মই অধ্যক্ষসকলক আহ্বান জনাম যে আমাৰ কেতিয়াবা টকাটো পোৱাত চৰকাৰী নিয়মত এদিন দেৰি হ'ব পাৰে, 2 দিন দেৰি হ'ব পাৰে। সাংবাদিকসকলক আশ্ৰয় কৰি পেপাৰত নিউজ দি পৰিৱেশ নষ্ট কৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীল হ'ব চেষ্টা কৰিব লাগে। পাৰ্ট টাইম শিক্ষক অধ্যাপক অধ্যাপিকাসকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব নালাগে। চৰকাৰ কেপেবল যে আমি ফুল ফ্লেজেড শিক্ষক নিযুক্তি দিব পাৰোঁ। আপোনালোকৰ চিনা জনা 2-এজন মানুহক চাকৰি দিয়াৰ কাৰণে আমি যি এক পাৰ্ট টাইম শিক্ষকৰ ব্যৱস্থা কৰি সকলোৰে জীৱনত অন্ধকাৰ নমাই আনো, গ'লে সকলো নিয়ম সুন্দৰ কৰি চলি যায়। মই আমাৰ অসমৰ অধ্যক্ষসকলক আহ্বান জনাম যে স্বচ্ছতাই এখন সমাজৰ ভেটি নিৰ্মাণ কৰে। স্বচ্ছতা আৰু স্বচ্ছতাই মানুহক নিৰ্ভীক কৰে। মই বিশ্বাস কৰোঁ যে আমাৰ কলেজত চলি থকা পাৰ্ট টাইম ব্যৱস্থাবিলাকৰ লাহে লাহে পৰিৱৰ্তন কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীৰ পৰা ফিজ নোলোৱাকৈও আমি কলেজ চলাব পাৰোঁ। দৰমহা যেতিয়া চৰকাৰে দিয়ে, ফিজ লোৱাৰ কি প্ৰয়োজনীয়তা আছে? ইলেক্ট্ৰিচিটি খৰচটো চৰকাৰে দি দিলে ফিজৰ প্ৰয়োজনীয়তাই নোহোৱা হৈ পৰে। ফিজ আমাক কিয় লাগে? ফিজ আমাক এই কাৰণেই লাগে, আমি কোনোবা অধ্যাপকক